হে বন্ধুসকল, বাপেকে খাই ধাৰ কৰি বিৰি আৰু জীয়েকে কয় পাপা কি পৰি, পাগলা কৰি দিব এন্তে। ভণ্টি, if your boyfriend pay your monthly expenses, you can call him দেউতা, not দেহা। বুজিলা? যেতিয়া ওচৰ চুবুৰীয়াৰ কোনোবাই চাকৰি পায় বাহিৰৰ দেশত, হি ইজ ভেৰি হাৰ্ড ৱৰ্কিং, গুড জব। আৰু আমাৰ অসমত গেৰাণ্টি পইচা খুৱাইছি, মাক কচম গেৰাণ্টি পইচা খুৱাইছি, সেইকাৰণে চাকৰি পাইছি। আৰু যেতিয়া কোনোবাই এটা গ্লাছ যেতিয়া ভাঙি দিয়ে, হাতৰ পৰা পৰি ভাঙি যায় বাহিৰৰ দেশত, অ' মাই গড, আৰ ইউ অ'কে ডিয়াৰ? আৰু আমাৰ অসমত ল এইটোও ভাঙি দি, এইটোও ভাং, আমাৰ ঘৰটোৱে জ্বলাই দি, ঘৰটোৱে ভাঙি দি, চব ভাঙি দি, তই এইবাৰ ভাঙবাৰ কাৰণে, অনিষ্ট কৰবাৰ কাৰণে জন্ম লৈছা, তই এইটোৰ কাৰণে জন্ম লৈছা, চব ধ্বংস কৰি পেলা। ৰিয়েলিটি। ভাল পালে এজনক পাব লাগে, এই হৃদয়খনক জিঅ' চিম বুলি ভাবি সকলোকে হটস্পট দি থাকিব নালাগে, বুজিলা? এটা ভাল কথা কওঁ, ধনৰ অহংকাৰ কৰাজন মূৰ্খ, কাৰণ ধনে বাহিৰা সুখ দিব পাৰে কিন্তু মনৰ সুখ দিব নোৱাৰে। একদম সঁচা কথা আৰু ট্ৰুথ।